আজি আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 9 বছৰৰ যি সুশাসন গৰীব কল্যাণ এই যোজনালৈ কাম কৰিছিলে। নৱম বৰ্ষ পূৰ্তিৰ আজি 10ম বৰ্ষ তেখেতে কাম কাজ চলাইছে। এই নৱম বৰ্ষ পূৰ্তি উপলক্ষে আমি অসমৰ 14খন লোকসভাতে আমাৰ মহাজন সম্পৰ্ক অভিযান হিচাপে বিভিন্ন কাৰ্যক্ৰম ৰাখিছিলোঁ। তাৰ অংশ হিচাপে আজি কোকৰাঝাৰৰ গ্ৰীণফিল্ডত এই জনসভাখন আয়োজন কৰা হৈছিলে। ইতিমধ্যে এই জনসভাত আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী, লগতে প্ৰাক্তন বিধায়ক অচিনী ৰায় চৰকাৰ ডাঙৰীয়া, বিধায়ক বিজনীৰ আমাৰ অজয় ৰায় ডাঙৰীয়া, BTCৰ সন্মানীয় ইএমসকল, আমাৰ MCLA সকল আৰু আমাৰ নেতৃবৃন্দৰ উপস্থিত এখন ইয়াত ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছিলে। আৰু যিয়ে আমি উৎসাহ উদ্দীপনা দেখিছোঁ, নিশ্চিতভাৱে আগন্তুক যি 2024 লোকসভা নিৰ্বাচন হ'ব, আমি এইবেলি কোকৰাঝাৰ লোকসভাখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উপহাৰ দিবলৈ সক্ষম হ'ম। আমাৰ মিত্ৰগোষ্ঠীয়ে বিজয় নিশ্চিত হ'ব। হোৱা নাই, আমি কৈছোঁ যে আমাৰ মিত্ৰগোষ্ঠী ইয়াৰ পৰা বিপুল ভোটত নিৰ্বাচিত হ'ব। মিছন 12 ছাকচেছ হ'বলৈ কেনেকৈ আপুনি দেখিছে, পন্থা দেখিছে। ইতিমধ্যে প্ৰতিটো লোকসভা স্তৰত আমি এইদৰে জনসভা আৰু মহাজনসভা আয়োজন কৰিছোঁ। ইতিমধ্যে এই মাহৰ 29 তাৰিখে আমাৰ গৃহমন্ত্ৰী তথা প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়া হোৱাৰ কথা আছিলে। যিটো 29 তাৰিখ ঈদ আছে, সেইকাৰণে তেখেতে আহিব নোৱাৰে। জুলাই মাহত আমাৰ নগাঁও লোকসভা সমষ্টিত এখন ডাঙৰ ৰেলী হ'ব আৰু আটাইবিলাক লোকসভাতে আমি 25-30 হাজাৰ সন্মানৰ ব্যক্তিক লৈ, কাৰ্যকৰ্তাক লৈ ৰেলী আয়োজন কৰিছোঁ 2024 প্ৰস্তুতিৰ অংশ হিচাপে। BTRত কিছু দল সংগঠনৰ অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। দল সংগঠনৰ অসন্তুষ্টি নাই, ৰাইজ সন্তুষ্টি আছে। ইয়াত থকা জাতি জনগোষ্ঠী সন্তুষ্টি আছে। দল সংগঠনৰ কথাটো আমি নকওঁ। অসমৰ জনগণে কি বিচাৰিছে, BTRৰ জনগোষ্ঠীসকলে কি বিচাৰিছে, ইয়াত থকা নৃগোষ্ঠীসকলে বিচাৰিছে ইয়াত BTCত চিট বাঢ়িছে। মোৰ নিজৰ সমষ্টি BTC পৰে, তাতে এটা নতুনকৈ সমষ্টি ক্ৰিয়েট হৈছে। ঠিক তেনেদৰে আমাৰ বৰপেটা জিলা অঞ্চলত এটা চিট সৃষ্টি হৈছে। নিশ্চিতভাৱে ইয়ে আমাক আগন্তুক আৰু 20 বছৰলৈ সুৰক্ষা দিব। সেইকাৰণে ডিলিমিটেশ্যনক আমি আদৰণি জনাইছোঁ আৰু ইয়াতো থকা জাতি জনগোষ্ঠীসকলে আদৰণি জনাইছে। মই কৈছোঁ, ওদালগুৰি হ'ল দৰঙৰে এটা পাৰ্ট, আনডিভাইডেড দৰং জিলা বুলি কয়। দৰং জিলাৰ পৰা শোণিতপুৰ জিলা হৈছে। অৰিজিনেল দৰং জিলাৰ হেডকোৱাৰ্টাৰ আছিল তেজপুৰত। পৰৱৰ্তী সময়ত যেতিয়া জিলাৰ বাইফাৰ্গেশ্যন হ'ল, শোণিতপুৰ জিলা সৃষ্টি হ'ল। শোণিতপুৰৰ পৰা অন্য এখন জিলা হৈছিলে বিশ্বনাথ জিলা। পৰ্দা টাইমিং এইখন ছাছপেনশ্যন আছে, তথাপিও সেইখন জিলা অতি সোনকালে পাই যাব। ঠিক তেনে দৰঙৰ পৰা ওদালগুৰি হৈছিলে। দৰং যিহেতু আছেই তাত এক্সিষ্টিং, মংগলদৈ কাটি দৰং দিছে। মই আনন্দিত হৈছোঁ তাত। BPF দুটা দিয়ে, 14টাতো দিব পাৰে, তেওঁলোকৰ কথা। এইটো আমাৰ লগত কি আছে। নহয় বোলে 542 তাতে দিব পাৰে। আগতে MP ইলেকশ্যনৰ ফেক্টৰ হ'ব পাৰে নেকি? কোন? মই ক'লোঁ কি, ইয়াত চৰকাৰ কাজ চলি আছে। ক'ত ইয়াত ফেক্টৰ আছে? গুচি গ'ল সেইবিলাকৰ শাসনভাৰ, আৰু এতিয়া নাই আৰু এইবিলাক। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।